হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে, ভালে থাকিব আৰু লগতে ময়ো ভালে আছোঁ। এতিয়া বলক আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজি মই বনাব লৈছোঁ সৰু মাছৰ সৈতে ওলকবি। তো কেনেকৈ বনাওঁ শেষলৈ চাই থাকিব। প্ৰথমতে মই মাছখিনি ফ্ৰাই কৰি ল'ম। ইয়াতে অনুমান অনুসৰি নিমখ দিলোঁ। ৰং গুড়া দিলোঁ। ইপিনে কেৰাহী বহাই দিলোঁ আৰু কেৰাহী গৰম হৈ গ'ল। এতিয়া মই ইয়াতে তেল দিছোঁ। ইপিনে মাছখিনি ভালকৈ ভাজি লোৱা হৈ গ'ল। আৰু মই ইয়াৰ কাৰণে ল'লোঁ 2টা ওলকবি। ওলকবিখিনি আগতে বাকলিটো গুচাই লওঁ আৰু। ইপিনে এইখিনি ৰুকি লোৱা হৈ গ'ল। ইপিনে মই মাছ ভাজি কৰা কেৰাহীটোৱে বহাই দিলোঁ আৰু প্ৰথমতে ইয়াতে দিলোঁ মই জিৰা অলপ। পিঁয়াজ দিলোঁ। জলকীয়া দিলোঁ। আদা নহৰু পেষ্ট 1 চামুচ।
এতিয়া মই ওলকবিখিনি দি দিছোঁ। ইয়াতে দিলোঁ মই সোৱাদ অনুসৰি নিমখ, ৰঙগুড়া দিলোঁ, আৰু জিৰা 1 চামুচ দিছোঁ। অলপ পানী দিছোঁ। ইয়াতে মই বেছি মছলা আৰু ব্যৱহাৰ নকৰোঁ। এতিয়া মই ইয়াতে মাছখিনি দি দিলোঁ। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকৈ যদি খোৱা নাই আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন। সৰু মাছৰ লগত ওলকবিৰ ৰেচিপি সম্পূৰ্ণ ৰেডি হৈ গ'ল। আজিলৈ ইমানতে, আকৌ লগ পাম। বাই বাই।